অসমৰ মুখ্যমন্ত্ৰীক অপমান নেপালী গোৰ্খাৰ স্থান নাই জনজাতি এলেকাত জনজাতিক ক্ষমা খুজিব লাগিব চৰকাৰে কোনে ভংগ কৰিব ৰাজ্যিক কেবিনেট ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আক্ৰমণাত্মক জনজাতি নেতা মুখ্যমন্ত্ৰীলৈ তীব্ৰ বাক্যবান হয় আজি গুৱাহাটী প্ৰেছ ক্লাবত এক সংবাদমেলৰ আয়োজন কৰি আসাম ট্ৰাইবেল ৰাইটছ প্ৰটেকশ্যন কমিটিৰ সহকাৰী সম্পাদক অৰিন্দম প্ৰিন্সে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে বহু অপমানজনক মন্তব্য কৰে বৰ্তমান চৰকাৰখনৰ আমোলত অসমৰ জনজাতি লোকসকল সুৰক্ষিত নহয় বুলি অভিযোগ কৰি জনজাতি নেতাগৰাকীয়ে কয় এনেদৰে আমি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া সকীয়াই দিব বিচাৰিছোঁ যে তেখেতে এই চোৰাং কাৰবাৰ অতি শীঘ্ৰে বন্ধ কৰিব লাগে সেইকাৰণে চোৰাং কাৰবাৰ বুলি কৈছোঁ আপুনি বিভাগৰ মন্ত্ৰী হৈ থাকোঁতে চোৰাংভাৱে যি চলে আমাৰ ক'ব লগা নাই কিন্তু অসমৰ মুখ্যমন্ত্ৰী যিটো পদমৰ্যাদা ৰক্ষা কৰি অসমৰ সংবিধানৰ যিটো আপুনি শপত গ্ৰহণ কৰিছিলে সেইটো দায়িত্ব পালন কৰক কাৰণ আপুনি অন্যায়ভাৱে জনজাতিসকলক যিজনে নিষেধ কৰাৰ ষড়যন্ত্ৰ আপোনাৰ এটা নটিফিকেশ্যন ওলাইছে কেবিনেটৰ RSSS 502/2019-27/A এইটো 20 জুলাই 2021 যিটো কেবিনেট ডিচিশ্যন ওলাইছে যে আমাৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লকসমূহত আপুনি নেপালী গোৰ্খাকে আদি কৰি আমাৰ যিকেইটা OBC তেখেতসকলক তাত অন্যায়ভাৱে আপোনালোক জাপি দিবলৈ আগবাঢ়িছে এটা কোনোপধ্যে আমি মানি লোৱা নহ'ব অতি শীঘ্ৰে বাতিল কৰিব লাগে কাৰণ ইয়াতে এটা দুটা কথা আছে আপুনি ভায়োলেট প্ৰিম্বল অফ কনষ্টিটিউশ্যন অফ ইণ্ডিয়া আৰু ফাণ্ডামেণ্টেল ৰাইটছ এই ভায়োলেট কৰাৰ পৰিণতি আপোনাৰ কি হ'ব জানে আপোনাৰ হয়তো কাইলৈ আপোনাৰ ডিছমিছ হ'ব পাৰে আপোনাৰ কেবিনেট গতিকে আপুনি সাৱধান হওক আপুনি নিজে আইনৰ এজন ছাত্ৰ গতিকে আপোনাৰ যিকেইটা আইনী পৰামৰ্শদাতা তেওঁলোকৰ লগত ভালকৈ ডিছকাছ কৰক এইটো যে ভুল হ'ল তাৰ কাৰণে আপুনি অসমৰ জনজাতিসকলৰ মাজত ক্ষমা খুজিব লাগিব আৰু এই যে সাক্ষী গোপাল হিচাপে যিটো ডেপুটি মিনিষ্টাৰ ৰাখিছে নিধিৰাম চৰ্দাৰ ঢাল নাইকিয়া তৰোৱাল এইটো মতলবত নচলিব অসম চৰকাৰ আমাৰ জনজাতিসকলৰ ভাষা সংস্কৃতি কৃষ্টি সুৰক্ষাৰ কাৰণে আপোনালোকক অসমৰ ৰাইজে পঠাইছে সেইখিনি আমাৰ দাবী ৰাজ্য চৰকাৰৰ বিৰুদ্ধে গোচৰ তৰাৰ হুংকাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান একে সময়তে গণতান্ত্ৰিকভাৱে নিৰ্বাচিত হোৱা মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে আদালতত গোচৰ তৰাৰো হুংকাৰ দিয়ে আসাম ট্ৰাইবেল ৰাইটছ প্ৰটেকশ্যন কমিটিৰ সহকাৰী সম্পাদকগৰাকীয়ে এয়া শুনক তেওঁৰ ভাষ্য আমাৰ সুপ্ৰিম কোৰ্ট আছে মাননীয় উচ্চ ন্যায়ালয় আছে আইনৰ ব্যৱস্থা কৰিব কাৰণ আমি সংবিধানৰ গণ্ডিত আমি কথা কওঁ আমি সংবিধান শ্ৰদ্ধা কৰোঁ সংবিধানৰ ঊৰ্ধত কোনো নহয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেখেত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নট অনলি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা হি ইজ অলছ' চিফ মিনিষ্টাৰ অফ আছাম চ' উই ৰিকুৱেষ্ট আপুনি নিজৰ যে হনাৰেবল চিফ মিনিষ্টাৰ অফ আছাম এই পদমৰ্যাদাটো মানে লাঘৱ নকৰক হয় আমাৰ ST/SC প্ৰিভেনশ্যন অফ এট্ৰচিটি এক্ট আছে এই এক্টৰ অধীনত আমি যদি কেছ দিওঁ তেখেতে কোৰ্টত যাবলৈ হাজিৰ হ'ব লাগে এইটো খুব লাজৰ বিষয় হ'ব আমি এতিয়ালৈকে দিয়া নাই কিন্তু তেখেতক আমি সেইকাৰণে আমি শুই আছে আমি জগাই দিছোঁ মুখ্যমন্ত্ৰীক বিপথে পৰিচালিত কৰিছে কোনে জিলা উপায়ুক্তৰ লগত বেদখলকাৰীৰ সম্পৰ্ক কি আৰক্ষী অধীক্ষককো জগৰীয়া অসমত জনজাতি লোকসকলৰ ভূমিৰ অধিকাৰ নিশ্চিত কৰাৰ দাবীত সংবাদমেলৰ আয়োজন কৰি সংগঠনটোৰ নেতাগৰাকীয়ে জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ বিৰুদ্ধেও অতি গুৰুতৰ অভিযোগ উত্থাপন কৰে কাৰণ মাননীয় উচ্চ ন্যায়ালয়ে এটা জাজমেণ্ট আছে ট্ৰাইবেল বেল্ট এণ্ড ব্লক কোনো পধ্যে ভায়োলেট কৰিব নোৱাৰে চেপ্টাৰ 10 সেইটো কৰিব যোৱা মানে তেওঁ ক্ৰিমিনেল কাৰণ তেওঁ মুখ্যমন্ত্ৰীজনে যদি এইবোৰ ক্ৰিমিনেল কাম কৰে তেওঁ উচতনি দিছে জাতি জনগোষ্ঠীৰ মাজত মানে যিটো সাম্প্ৰদায়িক সংঘৰ্ষ কৰিবৰ কাৰণে তেওঁ বিয়পাই দিছে কাৰণ আমি যদি আন্দোলন কৰোঁ কাইলৈ যদি গোৰ্খা ছাত্ৰ আন্দোলন কৰে আমাৰ মাজত ক্লেছ এটা হ'ব সেইবোৰ তাৰ জগৰীয়া কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়া হ'ব তেওঁ কাৰণ তেওঁতো যিটো প্ৰিম্বল কনষ্টিটিউশ্যন অফ ইণ্ডিয়াৰ যিটো প্ৰিম্বল তেওঁ প্ৰিম্বলক শপত খাইহে তেওঁ মুখ্যমন্ত্ৰীৰ যিটো পদমৰ্যাদা ৰক্ষা কৰাৰ কাৰণে শপত গ্ৰহণ কৰিছে সেই তেখেত যিটো মুখৰ যিটো জবান সেইটোতো ভায়োলেট কৰিছে নিজে তাতে মানে আৰু ফাণ্ডামেণ্টেল ৰাইটছ ভাৰতীয় সংবিধানত যিটো ফাণ্ডামেণ্টেল ৰাইটছ কোনো কাৰো অধিকাৰ নাই ভায়োলেট কৰাৰ তেওঁ মুখ্যমন্ত্ৰী হিচাপে এইটো কথা জানিব লাগিছিলে আৰু তাতে তেওঁ ডক্টৰ হিমন্ত বিশ্ব LLB বুলি লিখে এইটো আশ্চৰ্যৰ বিষয় উদ্বিগ্নৰ বিষয় তাৰ নিশ্চয় কিবা এটা ষড়যন্ত্ৰ আছে সেই ষড়যন্ত্ৰটো আমাৰ জনজাতিসকলৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰা তেওঁ মানে আমাৰ দৃষ্টিত তেওঁ অপৰাধী কাৰণ প্ৰিভেনশ্যন অফ এট্ৰচিটি এক্টৰ আন্ধাৰত আছে তেওঁ কাম কৰা আপুনি নিজে দেখিছে জনজাতি আৱেষ্টনীত জন নেকি কোনো ক্ৰাইটেৰিয়া নথকা মানুহ তাত বল প্ৰয়োগভাৱে জাপি দিবলৈ গৈ আছে বেদখল মানে কি ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ যিটো ক্ৰাইটেৰিয়া থাকে যাৰ নাই তেওঁলোকে অবৈধ বেদখলকাৰী এতিয়া আমি আমাৰ দায়িত্ব নহয় আমি অভিযোগে দিব পাৰোঁ
তাৰ দায়িত্ব হ'ল DC, কিন্তু DC SP কি কৰে সিহঁতে ভূমাফিয়াৰ লগত মিলি পিনি সিহঁতৰ নিজৰ ভাগ ৰাখিব পোৱাৰ মানে চলনাৰে তেওঁলোকে বিভিন্ন এজেণ্ট পঠিয়াই দিয়ে। এক সুস্থ আৰু স্থায়ী সাংবিধানিক তথা গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে নিৰ্বাচিত হোৱা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যি সময়ত ৰাজ্যত প্ৰশাসন ব্যৱস্থাত সংস্কাৰ সাধন কৰি প্ৰশাসনত এক গতিশীলতা আনিছে, ঠিক সেই সময়তে ৰাজ্যৰ এগৰাকী জনজাতি নেতাই তেওঁৰ বিৰুদ্ধে অপমানসূচক মন্তব্য কৰাটো অত্যন্ত দুৰ্ভাগ্যজনক বিবেচিত হৈছে। ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জীৱৰ সৈতে মানৱেন্দ্ৰ কুমাৰ দাস, অসম লাইভ 24।